নকছাৰীত মই প্ৰগতি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কমিউনিটি এংগেজমেণ্ট এণ্ড এৱাৰনেছ মিটিং অনুষ্ঠিত মৰিয়নি নকছাৰীত মই প্ৰগতি নামৰ এক স্বেচ্ছাসেৱী সংগঠনে RGVN বেংকৰ সহযোগত নিবনুৱাসকলৰ সংস্থাপনৰ বাবে বুধবাৰে 15 নম্বৰ মধ্য নকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত কমিউনিটি এংগেজমেণ্ট এণ্ড এৱাৰনেছ মিটিং অনুষ্ঠিত কৰে এই অনুষ্ঠানত শতাধিক নিবনুৱা যুৱক যুৱতীৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকল কৃষি সখী বেং সখী পশু সখী আৰু ওচৰ চুবুৰীয়া গাঁৱৰ বহু ব্যক্তি উপস্থিত থাকে বিশেষকৈ CSE কেন্দ্ৰ খোলাৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা দেখা যায় এই CSE কেন্দ্ৰ খুলি বহু যুৱক যুৱতীৰ উপকৃত হোৱা দেখা গৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে এই কাৰ্যসূচীত উপস্থিত আছিল জিলা সমন্বয়ক বিৰাজ শৰ্মা ক্ষেত্ৰ সমন্বয়ক মুস্তাফা আহমেদ প্ৰগ্ৰাম মেনেজাৰ অন্তৰীশ দাস আৰু কাৰ্য সমন্বয়ক অংশুমান চৌধুৰী আৰু কেইবাজনো বিশিষ্ট অতিথি এই কাৰ্যসূচীৰ সম্পৰ্কে সোধাত ক্ষেত্ৰ সমন্বয়ক মুস্তাফা আহমেদ সংবাদ মাধ্যমৰ আগত এইদৰে কয় বিকাশ নীতি আৰু কৃষি ফাউণ্ডেশ্যনৰ সহযোগত এখন কমিউনিটি এংগেজমেণ্ট মিটিং পতা হয় এই মিটিংখনৰ উদ্দেশ্য হৈছে আমাৰ বিভিন্ন ষ্টেক হোল্ডাৰ কিছুমান আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ আৰু আমন্ত্ৰণ কৰি আমাৰ যি সখী কেডাৰ আছে কমিউনিটি কেডাৰ এই কমিউনিটি কেডাৰৰ লগত যাতে তেওঁলোকক এটা যুগসূত্ৰ গঠন কৰিব পাৰে সেইটো আমাৰ মূল উদ্দেশ্য এইটো কিমান এলেকাত এৰি কৰিছে আমি অসমৰ আমি 14খন জিলাত কাম কৰি আছোঁ ইয়াতে আমি আপাৰ আছামৰ 4খন জিলা সামৰি লৈছোঁ আৰু এই প্ৰগ্ৰামটো আমি 2023 চনৰ জুলাই মাহৰ পৰা আমি আৰম্ভণি কৰিছোঁ আপাৰ আছামত এনে 2015 চনৰ পৰা এই প্ৰগ্ৰামটো চলি আছে আপাৰ আছামৰ আমি 4খন জিলা আমি সামৰি লৈছোঁ ইয়াতে ডিব্ৰুগড় গোলাঘাট যোৰহাট আৰু শিৱসাগৰ আৰু যোৰহাটৰ আমি 3টা ব্লক সামৰি লৈছোঁ এই 3টা ব্লক হৈছে যোৰহাট চেণ্ট্ৰেল যোৰহাট ইষ্ট আৰু তিতাবৰ এই 3টা ব্লকত আমি কাম কৰিছোঁ আপোনালোকে কি ছাবজেক্টত কাম কৰে আমি বিশেষকৈ গাঁৱৰ যি দুখীয়া মানুহ আছে দুখীয়া মানুহক যাতে তেওঁলোকে বিভিন্ন আঁচনিৰ লগত যোগাযোগ হ'ব পাৰে বিভিন্ন আঁচনিৰ লগত আমি তেওঁলোকক যোগাযোগ কৰাই দিওঁ চৰকাৰী হওক বা বেচৰকাৰী হওক আঁচনিসমূহৰ লগত তেওঁলোকক যোগাযোগ কৰাই দিওঁ মৰিয়নিৰ পৰা সূৰ্য ৰাখৰ ৰিপৰ্ট নিউজ 24 অসম